নামাজ চামাজ পঢ়ি চিধা অলপ বাহিৰৰ ফালে আহিলো। ইমান টাইমে কমেও 1 ঘণ্টাৰ পৰা 90% लोग सब्सक्राइब नहीं करते यार। এই এটা গিটাৰ আড্ডা এটা ঘূৰি আছে এটা ষ্টেপ চে। তো এয়া গা পা ধুই পুৰা ৰেডি হৈ ললো। 9টা বজাৰ পৰা ঈদৰ নামাজ আছে, এতিয়া 8:30 বাজি আছে। তো এতিয়া নামাজ পঢ়িব যাম। নামাজ পঢ়ি আহি গোটেইখিনি দেখাম বাৰু। সকলোকে মোৰ তৰফৰ পৰা আৰু সকলোৰে তৰফৰ পৰা ঈদ মুবাৰক। And hello guys, welcome back to my YouTube channel. তো নামাজ চামাজ পঢ়ি চিধা অলপ বাহিৰৰ ফালে আহিলো ফুৰিব। মোৰ লগত আছে অপু। ঘৰ যোৱাই নাই এতিয়ালৈকে, এতিয়া ঘৰ যাম। তাৰপাছত লগৰো আহিব, বাকী ময়ো যাম কেইটামান লগৰ তাত। তো আজি ব্লগটো তেনেকুৱা হ'ব, গোটেইখিনি দেখাম আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। তো লেটছ গো। তো এনেকৈ এতিয়া ঘৰত আহিলোঁ আৰু এতিয়া কিবা খাওঁ, কাৰণ বেয়া ভোক লাগি আছে। পুৱা একো খাই যোৱা নাই নামাজ পঢ়িব যাওঁতে। আৰু তাৰপাছত মই আইতাহঁতৰ ঘৰত যাম আৰু কি কৰোঁ গোটেইখিনি দেখাম। বাকী একদম ভাল লাগি আছে, পুৰা ভাল লাগি আছে। তো এতিয়া মোৰ কামটো হ'ল, মই নেপকিনবোৰ মানে ফল্ড কৰি গ্লাছৰ ভিতৰত থ'ম, ৰুম ফ্ৰেছনাৰ মাৰোঁ অকণমান। বোলো যিমান যিয়ে নহওক, সেই আগৰ নিচিনা ফূৰ্তিটো নাই আজিকালি, যোনটো সৰু বাচ্চা থাকোঁতে আছিল। কাৰণ আগতে পূৰা এইখিনি টাইমত ধুনীয়াকৈ নতুন কাপোৰ চাপোৰ পিন্ধি গৈছিলোঁ ফুৰিব বাহিৰত, এই অৰপৰাতত ঘূৰি ফুৰি বাপৰে বাপ। কিন্তু সেইটো আজিকালি নাই। আজিকালি আহি অলপ ঘৰৰ কাম কৰ। বোলো মায়ে দিয়া ভিডিঅ'টো চাই পেলাই ক'ব যে টিচু পেপাৰ কি ফল্ড কৰিব দিছোঁ, বৰ একেবাৰে ৰেছপনচিবিলিটি দিয়া নিচিনা কৰিছ। কিন্তু যি কি নহওক, এইটো কাম কৰিও ভাল লাগিছে। কেৱল এনেকৈ সৰু বাচ্চাৰ নিচিনা মই পেপাৰ ফল্ড কৰি যাওঁ। তো ফাইনেলি মোৰ এই টিচু ফল্ড কৰা কামটো শেষ। এতিয়া মই যাওঁ অলপ বাহিৰত ফুৰিব। বহুত ভাল লাগছে। তো মোৰ অচানকছে কিবা ক্ৰেজি কৰিব মন গৈছে আৰু মই নাজানো যে মই কি ক্ৰেজি কৰোঁ, সেইকাৰণে নকৰোঁ। সৰু বাচ্চা কোনোবা আহিছে ঘৰত, মই নাযাওঁ তলত। 90% लोग सब्सक्राइब नहीं करते यार, सिर्फ 10% करते हैं, पर देखते हैं 100% लोग ही। यार सब्सक्राइब करो यार, और सपोर्ट तो बनता ही है, थप्पड़ लगा के करो। अब सब्सक्राइब बटन को आप कैसे भी दबाओ, मुझे नहीं पता और किसी को नहीं पता, सिर्फ सब्सक्राइब हो जाना चाहिए यार। सब्सक्राइब येस। ইমান কান্দিছে, তো অকমান অলপ দয়া মমতা বোলা বস্তু এটা থাকে। কৰি দিয়ক সাবস্ক্ৰাইব। আজি মই এটা বস্তু দেখাই আছো, চা ইফালে চা। এই মেকআপ কৰি আছে, ইমান টাইমে কমেও 1 ঘণ্টাৰ পৰা এইখিনিয়ে হ'ল মাত্ৰ। বহুত লাজ কৰি আছে, কিন্তু শিৱম মোৰ স্কুল ফ্ৰেণ্ড হয় একদম। আমি নাৰ্চাৰীৰ পৰা একদম নাৰ্চাৰীৰ পৰা আমি একেলগে পঢ়িছিলোঁ। এতিয়া এইটো গুৱাহাটীত থাকে। এতিয়া শিৱম কি কৰি আছা? CA ফাইনেলিষ্ট আৰু মই গ্ৰেজুৱেটেড। তো পঢ়া পাতি চাইড কৰোঁ। তো শিৱম আহিছে, ভাল লাগিছে। কাৰণ কিমান বছৰ পিছত শিৱম? 3 years এপ্ৰক্স 3 years পাছত আমি লগ পাই আছোঁ। তো শিৱম আহিছে আজি, ভাল লাগিছে। আৰু মোৰ লগৰ কেইটামান আহিব, তো তেনেকৈ ভাল লাগে। তো শিৱম ব্লগত আহিলে আজি ফাৰ্ষ্ট। তো কিবা ভিউৱাৰ্ছক কবি? support him, make him get more likes, more subscribers, make him a successful YouTuber. থেংক ইউ ছ' মাছ। তো ভাল লাগিছে তো আহিছে আজি, অলপ কথা এটা পাতোঁ। ইউটিউব চেনেলক কৈ দিব কাকা জেঠেৰি কিবা দিয়ে, এতে ক'ব লাগব। এইটো গাঁৱটো পুৰা ভাল লাগছে না, গাইছ পুৰা দেখো বাৰু। লৈ চাওঁ নেবে দৰ ফুল। তো মই পুৰা একদম ধুনীয়াকৈ অলপ ঘূৰি ফুৰি আহিলোঁ খুৰাহঁতৰ লগত। মানে ল'ৰাকেইটা গৈছিলোঁ কাজিনৰ ভিতৰত। তো এতিয়া আহিছোঁ ধাবাত। মই আছোঁ, অপু আছে, ইফালে আছে চানু। পুৰা
দেখাম কি কি খাওঁ এনজয় কৰি আছোঁ একদম মজা বঢ়িয়া এই খাওঁ গাইছ কি জানো তো এই হেৰি প্ৰতিবিম্ব লাগিব ৰিপৰ্টাৰ নেকি ভাই Afraid, say hi. Hi. Yeah, moza. Hey, Milton. Hey. চাইনিজ শিৱম আজি আছে ব্লগত বহি এটা গিটাৰ আড্ডা এটা ঘূৰি আছে এটা ষ্টেপ জীৱন আহিছিল আজিৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মিল্টন তো এই মাত্ৰ আহি পালোঁ ঘৰত আৰু আজি গোটেই দিনটো পূৰা এনজয় কৰিলোঁ লগৰকেইটাৰ লগত ঘূৰিলোঁ ফুৰিলোঁ তো মই যিমানখিনি পাৰোঁ দেখালোঁ এতিয়া পূৰা ভাগৰ লাগিছে মানে ইমানকৈ ভাগৰ লাগিছে যে ক'ব নোৱাৰোঁ এতিয়া মই জাষ্ট আৰামছে ফ্ৰেছ হৈ পেলাই শুব লাগে কাৰণ ৰাতিটো খোৱা নাই তো এইখিনিলৈকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই